ওয়েলকাম টু বিনিতা ৰেচিপি ব্লগছ। বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজত আজি লৈ আহিছোঁ ধুনীয়া এটা চাই ৰেচিপি। কি জানেনে, আজি মই বনাবলৈ লৈছোঁ মৰাপাতৰ লগত মচুৰ দালি। খাই কিন্তু বহুতেই টেষ্টি লাগে। আৰু মইনো কেনেকৈ বনালোঁ আপোনালোকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এবাৰ খাই চাব, যদি নাই খোৱা বহুতেই টেষ্টি হয় খাবলৈ। আৰু মইনো কেনেকৈ বনালোঁ ব'লকচোন অকণমান চাই লওঁ। আৰু মই বনাবলৈ লৈছোঁ বনাইছোঁ গাঠি দি লৈছোঁ। আপোনালোকে এনেকৈও বনাব পাৰে, কিন্তু গাঠি দি ল'লে খাই ভাল লাগে। মৰাপাতটো যেতিয়া গাঠি দিব তেতিয়া খাবলৈ তাৰ এটা বহুত ধুনীয়া এটা টেষ্টি হয়। আৰু এনেও আগটো দি পেলাই বনাব পাৰে, কিন্তু মই গাঠি দি বনাইছোঁ। দেখকচোন, মই ধুনীয়াকৈ গাঠি কেইটামান দি লৈছোঁ। আৰু আগতে মোৰ গাঠি দিয়া আছিলে, আৰু যোনকেইটা গাঠি দিয়া নাছিলোঁ ভাবিলোঁ সেইকেইটাও দি দিওঁ। আপোনালোকক দেখাই দিলোঁ কেনেকৈ গাঠি দিয়ে। আৰু গাঠিটো দিওঁতে বহুত কি কয় যে বেছি টানকৈ নিদিব, বহুত চফ্টকৈ দিব। তেতিয়া টানকৈ দিলে গাঠিটো ৰখি নাথাকে, চফ্টকৈ দিলে গাঠিটো ৰখি থাকে। সেইকাৰণে মই অকণমানকৈ লঘুৱাকৈ গাঠিটো দিলোঁ। আৰু কি লৈছিলোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ নহয় জানো। এইফালে মই পিঁয়াজ দুটাত দালি কেইটামান লৈছোঁ, হালধি, নিমখ, জিৰা গুড়া, নহৰু, আলু, আৰু লৈছোঁ মই শুকান জলকীয়া। আৰু লগতে লৈছোঁ মই তেল গৰম হ'বলৈ দিছোঁ। আৰু তাতে মই পাঁচফোৰণ বা জিৰা এড কৰি দিম। আৰু সেই জিৰাটো মই অকণমান টাইমৰ কাৰণে একদম ধুনীয়া এটা চেণ্ট উঠিবৰ কাৰণে অকণমান জ্বলাই দিম, তেতিয়া খাবলৈ বহুত ধুনীয়া হ'ব। আৰু মই কেঁচা জলকীয়া দিয়া নাই, শুকান জলকীয়া 4টা এড কৰি দিছোঁ। আৰু কেনেকৈ বনালোঁ অকণমান চাই লওঁ আহকচোন। আৰু লগতে মই আলুখিনি কাটি থৈছিলোঁ, সেইখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। বেছি টাইম নহয়, 2 মিনিট 3 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম। আলু নিদিলেও কোনো আপত্তি নাই, কিন্তু আলুটো দিলে খাবলৈ বহুতেই ধুনীয়া হয় আৰু কালাৰটো ধুনীয়া হয়। আৰু লগতে ৰেচিপিটো দেখিবলৈ সুন্দৰ হয়। সেইকাৰণে আলুটো মই দিছোঁ, আলুটো ব্যৱহাৰ কৰিছোঁ। আৰু কি দিওঁ, আৰু লগতে মই আলুটো কালাৰ হ'ব কাৰণে হালধি আৰু নিমখ একেলগতে এড কৰি দিছোঁ। আলুটো মোৰ ফ্ৰাই কৰা হৈ গৈছে, অকণমান ফ্ৰাই হ'বলৈ বাকী আছে। সেইকাৰণে মই ছাইডত ৰাখি দিছোঁ। আৰু লগতে মই নহৰুখিনি মই পিচি দিয়া নাই, অলপ থেতেলিয়াই দিছোঁ। তেতিয়া আৰু খাবলৈ বহুত ধুনীয়া হয় নহয় জানো। সেইকাৰণে অকণমান থেতেলিয়াই দিয়া লেখীয়াকৈ দিছোঁ। আৰু লগতে মই এতিয়া পিঁয়াজখিনি এড কৰি দিম। পিঁয়াজখিনি মই এড কৰি দিছোঁ। আৰু 2 মিনিট 3 মিনিটৰ কাৰণে মই অকণমান টাইমৰ কাৰণে ভাজি থাকিম। আৰু নহৰু পিঁয়াজটো একেলগতে আলুখিনিও মই লগতে ফ্ৰাই কৰি পেলাই ল'লোঁ। আৰু তাৰ ওপৰতে মই মচুৰ দালি কেইটামান লৈছিলোঁ, সেইকেইটাও মই এড কৰি দিলোঁ। মচুৰ দালিটো মই ভাজি থাকিম আলু আৰু পিঁয়াজৰ সৈতে একেলগতে 3 মিনিট 4 মিনিটৰ কাৰণে মই ভাজি থাকিম। আৰু মচুৰ দালিটো ভাজি ল'লে আৰু খাবলৈ আৰু বহুত ধুনীয়া টেষ্টি হয়। লগতে মই নিমখ আধা চামুচ এড কৰিছোঁ। মোৰ ভজা হৈ গৈছে, আৰু দালিটো দেখক অলপ ধুনীয়া এটা ফ্ৰাই হৈ গৈছে। আৰু লগতে মই পানী আধা কাপ এড কৰি দিম। আৰু 2 মিনিট 3 মিনিটৰ কাৰণে দালিটো মই অকণমান ঢাকনাখন দি দিম। দালিটো মোৰ বৰ্তমান হৈয়ে গৈছে। আৰু লগতে মই তিতা পাতখিনি এড কৰি দিম। তিতা পাতো হ'ব পাৰে, আৰু মৰা পাতখিনি মই এড কৰি দিছোঁ।
আৰু মই 2 মিনিট 3 মিনিটৰ কাৰণে ঢাকনাখন দি দিম। ঢাকনাখন দিলে বহুত ধুনীয়াকৈ সিজি যায়, সেইকাৰণে মই ঢাকনাখন এড কৰি দিম। ঢাকনাখন আঁতৰাই পেলাই মই মাজে মাজে অলপ লৰাই দিছোঁ আৰু লগতে মই পানী অকণমান এড কৰি দিছোঁ। পানী মই আধা কাপ দিছোঁ আৰু বেছি পানী নিদিওঁ, ইমানটো জোখতে থ'ব দিম আৰু আকৌ মই ঢাকনাখন দি দিম, তেতিয়া ধুনীয়াকৈ সিজি যাব। ঢাকনাখন দিলে ধুনীয়াকৈ সিজি যায়, দেখক একদম ধুনীয়াকৈ সিজি গ'ল। মচুৰ দালিটো ইমানকৈ হেৰি কৰা নাই, মই বইল কৰা নাই, কিন্তু একদম ফাটি ফাটি গৈছে আৰু এনেকৈ বনাই খালে বহুতেই ধুনীয়া লাগে আৰু এনেকুৱা জোখতে হ'লে বহুত ধুনীয়া টেষ্টি হয়। বন্ধু বান্ধৱীসকল, নতুন এটা ৰেচিপি আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবচোন। আপোনালোকৰ কমেণ্টবিলাক পঢ়ি বিৰাটেই ভাল লাগে আৰু মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব নহয় জানো। মোৰ মোটামুটি বনোৱা হৈ গৈছে। মোৰ ভিডিঅ'টো চাই যদি কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ অকণমান ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। এতিয়ালৈ বাই বাই, থেংক ইউ।